মোৰ মৰমৰ আৰম্ভণিতে পুৱা ৰিপ মলয়া জাকৰ সৈতে তোমালৈ মোৰ এবুক মৰম পঠিয়াই দিলো গ্ৰহণ কৰিবা বহুদিন হ'ল তোমাৰ পৰা কোনো খবৰ পোৱা নাই মনটো বৰ উচপিচ কৰি আছে হয়তো পঢ়াত ব্যস্ত আছা ভালদৰে পঢ়া শুনা কৰা দেই বাহিৰা কথাবোৰত মন কাণ নকৰিবা মোৰ এটা কথা বৰ ভয় লাগে জানা চহৰৰ ছোৱালীবোৰ বোলে বৰ ধুনীয়া কথাবোৰো বোলে খুব ষ্টাইল মাৰি ক'ব জানে তুমি সেইবোৰৰ মাজত থাকি মোক পাহৰি নোযোৱাটো মোক পাহৰি গ'লে কিন্তু মই জীয়াই নাথাকিম কৈ থলো আবেলি হ'লেই মই সদায় সেই বকুলজোপাৰ তলত গৈ তোমাৰ মোৰ কথাবোৰ মনত পেলাই কান্দি থাকো তুমি পাহৰি যোৱা নাইতো বকুল ফুলৰ মালাৰে মই যে তোমাক এদিন বৰণ কৰিছিলো তাতে ধেমালি হ'লেও সেইদিনাই পৰাই তুমি মোৰ বুকুৰ আপোনজন তোমাৰ পৰা চিঠি উত্তৰ পোৱা পলম হ'লে মই বৰ ভয় খাওঁ মোৰ পৰা তুমি আঁতৰি গৈছা বুলি কাৰণ মই যে পঢ়া শুনা নাইকিয়া এজনী গাঁৱলীয়া ছোৱালী মোৰ কিন্তু তোমালৈ সাগৰৰ সমান গভীৰ মৰম আছে সদায় আজিলৈ ইমানতে সামৰিছো দিয়া চিঠি পোৱাৰ লগে লগে উত্তৰ দিবা বুলি আশাৰে বাট চাই ৰলো কাউৰী ঠিঙীয়া আখৰবোৰ দেখি নাহাঁহিবা সূৰ্যৰ তাপ যিমান গৰম তোমালৈ মোৰ সিমান মৰম ইঠি তোমাৰ